নমস্কাৰ, মই আপোনালোকৰ মাজত আজি এটি নতুন কবিতালৈ আহিছোঁ। কবিতাটিৰ নাম আসনৰ পোহাত। কবি এম দেৱান ৰাজবংশী। আসনৰ পোহাত। পুৱতি নিশাৰ মায়াবী পোহৰত জীৱনৰ কাল্পনিক ছবিত থিয় হৈ থাকিব আকাশী চন্দাৰ পুতলিত। এইটো আসনৰ পোহাত। সময়ৰ কেঁকুৰিত, আশাৰ জৰীত, মসৃণ ৰাতিৰ পাথৰ হৃদয়ত হেৰাল সময় আসনৰ পোহাত। এখন মোনা আছিল মোৰ বাওঁ হাতত, এযোৰ জোতা আছিল ভৰিত। যাত্ৰা আছিল জীৱনৰ বিপণীত সপোন কিনি। আসনৰ পোহাত মোৰ শেষ ঠিকনা ক'ত? এই আসনৰ পোহাত। নমস্কাৰ।